তৃতীয় শ্ৰেণীৰ অসমীয়াৰ আগলি বাহত বগলী বাহ কবিতাটো পাঠ নম্বৰ 4টো আজি প্ৰশ্নোত্তৰখিনি চাম। প্ৰশ্নোত্তৰখিনি আছিলে তলৰ প্ৰশ্নবোৰ উত্তৰ কোৱা আৰু লিখা। আমৰ ডাল কোনে লৰাইছে? আমি উত্তৰখিনি কি বুলি ইয়াত লিখি লৈছোঁ। আমৰ ডাল কোনে লৰাইছে? আমৰ ডাল লৰাহঁতে লৰাইছে। খ নম্বৰ আছিলে আমৰ ডাল লৰোৱা সঁজুলিটো কি? আমৰ ডাল লৰোৱা সঁজুলিটো বৰহাকুটি, হয়নে? বৰহাকুটিৰে। ঘ নম্বৰ আছিলে গছৰ কাষতে কি আছে? গছৰ কাষতে খাল বা পুখুৰী আছে। ঘ নম্বৰ আছিলে বগা বগলীৰ বাহ ক'ত আছে? বগা বগলীৰ বাহ আগলি বাহত আছে। আগলি বাহত আছে। ঙ নম্বৰ আছিলে আলি বাটটো কিয় পিছল হৈছে? আলি বাটটো বৰষুণ দিয়াৰ কাৰণে পিছল হৈছে। বুজি পাইছানে? এইখিনি হ'ব ইয়াৰ উত্তৰখিনি। ইয়াত ধুনীয়াকৈ এনেকৈ লিখি থোৱা আছে। তাৰপিছতো তলৰ শব্দবোৰ শুদ্ধ উচ্চাৰণেৰে পঢ়া আৰু বাকচত লেখা। এইটো পঢ়িবলৈ কৈছে। ক ত কত, গা ত গাত, তাৰপিছত ইয়াত লিখিব কৈছে। এইটো নিজে লিখিব পাৰিবি, এইটো নিজে লিখিব লাগিব। নেক্সট আছিলে ইয়াত উপযুক্ত স্থানত অকাৰ এই কমাটো বহুৱাই বাক্যটো শুদ্ধকৈ লিখিবলৈ কৈছে। কমাটো ব্যৱহাৰ লিখিলে কি হ'ব? ব্যৱহাৰ কৰিলে লৰাহঁতে, ইয়াত চাচোন, এই লৰাহঁতে, লৰাবিলাকে পথাৰত লৰা দপৰা কৰিছে। এই লৰাহঁতে মানে এই লৰা মাজত কি হ'ব? এই কমা চিনটো বহিব দেই। এই লৰা এই কমা চিনটো মাজতে বহিব আৰু বাকীখিনি চব এনেকৈ লিখিব লাগে। খ নম্বৰত কি হ'ব? মহটোৱে, এই মহ যে, এই মহৰ পিছত কমাটো বহিব ইয়াত। মহ, বুজি পাইছনে? মহটোৱে পথাৰত মহৰ কামোৰত নেচ লৰাইছে। ইয়াতে কমাটো বহিব, বাকী ক'তো নবহে। ইহঁতে দল বান্ধি শিৱদৌল চাবলৈ গৈছে। ইহঁতে মানে ইয়াতো এটা কমা বহিব। তাৰপিছত এই শিৱদৌল যে, এই দল ওচৰতো ইয়াতো এটা কমা বহিব। এইখিনি ইয়াত নিজে লিখিব পাৰিবা। তলৰ খালী ঠাইত বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। বগা বগলী বিপৰীত কি হ'ব? বগা বগলী বিপৰীত কি হ'ব? কলা কাউৰী হ'ব। উশান ঘাঁহ হ'লে কি হ'ব? কেঁচা ঘাঁহ হ'ব। দুষ্ট ল'ৰা হ'লে কি হ'ব? ভদ্ৰ ল'ৰা হ'ব। মিঠা হাম মানে কি হ'ব? টেঙা হাম হ'ব। বুজি পাইছানে? উদাহৰণটো ভালদৰে পঢ়া আৰু তলত দিয়া শব্দকেইটা বাক্য গঠন কৰা। ইয়াত যে কৈছে নাচ, জুনুকাই নাচে, জুনুকাই নানাচে। জুনুকাই নাচেনে? এইটো কি হ'ব? ইয়াত পঢ়াৰ ওপৰত কৈছে। ৰাহুলে পঢ়ে, ৰাহুলে নপঢ়ে, আৰু ৰাহুলে পঢ়েনে? এনেকৈ হ'ব এইটো। তাৰপিছতো হ'ব খায়, নীলাই খায়, নীলাই নাখায়, আকৌ নীলাই খায়নে? এনেকৈ ধৰণে প্ৰশ্নখিনি উত্তৰখিনি কৰিব লাগিব। নেক্সটটো চা, নেক্সটটো কি কৈছে? ইয়াত এইটো কি বুলি কৈছে? চন্দ্ৰবিন্দুটো এই বাকচত বহাব কৈছে। ক'ত ক'ত বহিব? বগলীয়ে বাঁহ গছত বাঁহ সাজিছে। এই বাঁহৰ ওপৰত এইটো বহিব আৰু গছৰ ওপৰত এইটো বহিব। আৰু এইটো ইয়াত লিখিব লাগে। এই বাক্যটো আকৌ এই চিনটো দি ইয়াত আকৌ বাকচত লিখিব লাগে। মহবোৰে দলনিত ঘাঁহ খাই আছে। এই ঘাঁহৰ ওপৰত কি হ'ব? এইটো চন্দ্ৰবিন্দুটো বহিব। এইটোকে গোটেই বাক্যটো চন্দ্ৰবিন্দুটো লগাই ইয়াত আকৌ এবাৰ লিখিব লাগে। লৰাহঁতে হাকুটিৰে হাম পাৰিছে। এই লৰাহঁতে যে, এই লৰাৰ ওপৰত কি হ'ব? এইটো চন্দ্ৰবিন্দুটো হ'ব। আৰু হাকুটিৰে, এই হাকুটিৰ ওপৰত কি হ'ব? চন্দ্ৰবিন্দুটো হ'ব। আইতাই দাঁত উলিয়াই হাঁহিছে। অকল ইয়াত হাঁহিছে, হাঁহি, ইয়াতে কিন্তু কি হ'ব? চন্দ্ৰবিন্দুটো হ'ব। বাকীখিনি যেনেকৈ আছে তেনেকৈ চন্দ্ৰবিন্দুটো লগাই এই বাকচৰ ভিতৰত লিখিব লাগে। ইমানখিনি আছিলে এইটো প্ৰশ্নোত্তৰ। তাৰপিছত অৰ্থ জানি বাক্য গঠন কৰিব কৈছে। হাট, আমাৰ অঞ্চলত দেওবাৰে হাট বহে। হাতেৰে আমি কাম কৰোঁ। এনেকৈ এইখিনি নিজে লিখিব পাৰিবা। ঠিক আছে? গোটেই প্ৰশ্নোত্তৰখিনি ইমানেই আছিলে। এই আগলি বাহত বগলী বাহ, সেইখিনি আছিলে প্ৰশ্নোত্তৰ। গোটেইখিনি আমি ইমানতে শেষ কৰিছোঁ।